সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'টোলৈ। সময় ঠিক ৰাতিপুৱা 9 বাজিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢলা চৈখোৱাৰ কেঁচাই খাইটি শালত। এই ভিডিঅ'টোত মই দেখাবলৈ চেষ্টা কৰিম কেঁচাই খাইটি শালৰ কাতি মাহৰ পূজা ভাগ আপোনালোকৰ সন্মুখত মই দেখাবলৈ চেষ্টা কৰিম। কিদৰে ভক্তসকলৰ মাজত ভক্তি আৰু শ্ৰদ্ধাৰ এখন পূজা সম্পন্ন হয় আৰু এই কেঁচাই খাইটি শালত কিদৰে ভক্তসকলৰ বিশ্বাস আজিও অটুট আছে সেই তাহানিৰ পৰা সেইটো দেখাবলৈ চেষ্টা কৰিম। দাদিক লগ পাইছোঁ। কি পূজা হৈছে? এইটো কাতি মাহৰ পূজা। এইটো কাতি মাহৰ পূজা। এতিয়া কি চলি আছে বৰ্তমান? কালি টোপোলা মেলা হৈ আছে। কালি টোপোলা মেলা হৈ আছে। ঠিক আছে, ধন্যবাদ জনাই। বৰ্তমান আজি কাতি মাহৰ পূজা ভাগৰ টালি টোপোলা মেলা পৰ্ব চলি আছে, অৰ্থাৎ ভক্তসকলে তেওঁলোকৰ বন্তি জ্বলাইছে, অৰ্থাৎ তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ আশীৰ্বাদ লৈছে। আৰু বৰ্তমান যিহেতু মই কেঁচাই খাইটি শালত উপস্থিত আছোঁ, আপোনালোকে দেখিছে মোৰ পিছফালে হাজাৰ হাজাৰ ভক্তৰ ভিৰ। সকলোৰে মনত এটা থকা বিশ্বাস আৰু শ্ৰদ্ধাৰ বাবে এই পূজা ইমান দিনৰ পৰা চলি আহিছে। পূজাস্থলী মই পেহাদুক লগ পাইছিলোঁ, আহক তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। এইফালে দেখাবলৈ চেষ্টা কৰিছোঁ। পেহাদুক কেতিয়া পালে? 8 বজাত। পক্ষী আনিছে নেকি? এইটো প্ৰত্যেক বছৰ অহা হয় এইটো পূজা? প্ৰত্যেক বছৰ অহা হয়। এইটো বাবু পূজা বুলি কয়, এইটোৱে নেকি? এইটো কাতি পূজা। বাবু পূজাটো কেতিয়া হয়? ডিচেম্বৰত হয়। এইটো কাতিৰ পূজাটো 3টা পূজা হয় নহয় জানো বছৰত? 4টা হয়। আচ্ছা, অঁ, মাঘত এটা বহাগত এটা। বাবু পূজা বুলি যে কয়, তাত আকৌ কি বাগানৰ বাবুবিলাকে আহে নেকি? দেওবাৰে পৰে কাৰণে। আচ্ছা, অঁ অঁ, ব্ৰিটিছৰ পৰা? তাহাঁতে এতিয়া কিমান বছৰ বয়সৰ পৰা আহি আছে ইয়াত? 29 বছৰ মানৰ পৰা একেৰাহে। বিশ্বাস আছে নিশ্চয়, সেইটো কাৰণে আহি থকা হয়। পেহাদুক ধন্যবাদ জনাইছোঁ ইমানখিনি কথা আমাক জনোৱাৰ বাবে। বন্ধুসকল, প্ৰথমবাৰ আহিছোঁ এনেকুৱা ধৰণৰ শালৰ পূজাত, এই কাতি মাহৰ পূজা ভাগত আহিলোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে, ভিডিঅ' চাইছে, লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু লগতে আপোনালোকক জনাইছোঁ যে এই কেঁচাই খাইটি শালত বছৰটোত 3টা পূজা, ক্ষমা কৰিব 4টা পূজা অনুষ্ঠিত হয়। অসমীয়া মতে প্ৰথম পূজাটো অনুষ্ঠিত হয় বহাগ মাহত, দ্বিতীয়তে কাতি মাহত আৰু তৃতীয়তে আঘোণ মাহত, আৰু লাষ্টৰ পূজাটো হয় বছৰটোৰ শেষৰ পূজাটো ডিচেম্বৰ মাহত। বাবু পূজা নামেৰে এই পূজা ভাগটো অনুষ্ঠিত হয়। লগতে বাবু পূজা ভাগটো এটা বিশেষত্ব আছে। এই বাবু পূজা দিনটো দেওবাৰ দিনটোত অনুষ্ঠিত কৰা হয়। আৰু বাকী 3টা পূজা, বাকী বহাগ যিকেইটা 3টা পূজা, বহাগ পূজা ভাগ আৰু আপোনাৰ কাতি মাহ আৰু মাঘ মাহৰ এই 3টা পূজাটো আপোনাৰ সেইকেইটা মাহৰ দ্বিতীয় বুধবাৰৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত হয়। আৰু লগতেই আৰু বছৰৰ শেষৰটো পূজা অৰ্থাৎ বাবু পূজাটো অনুষ্ঠিত কৰা হয় আঘোণ মাহৰ প্ৰথমটো দেওবাৰৰ দিনা। বাবু পূজা ভাগ অনুষ্ঠিত কৰা হয়, যিটো পূজা নেকি অহা ডিচেম্বৰ মাহৰ 12 তাৰিখে অনুষ্ঠিত হ'ব এই থানতেই। এই বাবু পূজা ভাগ কিদৰে অনুষ্ঠিত হয় বা সেই দেওবাৰ দিনটো কিদৰে থিৰাং কৰা হয়, তাৰ এটা পুৰণা ইতিহাস আছে। আচলতে অসমত যেতিয়া ব্ৰিটিছ ৰাজত্ব আৰম্ভ হৈছিলে, এই ব্ৰিটিছ ৰাজত্ব আৰম্ভ হোৱাৰ সময়তে অসমৰ চাহ বাগিচাসমূহত যিসকল কৰ্মচাৰী কৰ্মৰত আছিলে, যিহেতু ইয়াৰ আগে বুধবাৰ দিনটোত পূজা হৈছিলে বছৰৰ 3টা মাহত, বহাগ কাতি আৰু আঘোণ মাহত বুধবাৰ দিনটোত পূজা অনুষ্ঠিত হয়। গতিকে তেওঁলোক কৰ্মত ব্যস্ত থকাৰ কাৰণে এই বুধবাৰ দিনটোত আহিবলৈ অসুবিধা হোৱাৰ কাৰণে ইয়াৰ স্থানীয় মানুহবিলাকে এটা কথা চিন্তা কৰিলে যে দেওবাৰ দিনটোত এটা বিশেষ পূজা এই থানত অনুষ্ঠিত কৰা হ'ব, অৰ্থাৎ দেওবাৰ দিনটোত অনুষ্ঠিত কৰা হ'ব। আৰু সেই দেওবাৰ আঘোণ মাহৰ প্ৰথমটো দেওবাৰত অনুষ্ঠিত হোৱা পূজা ভাগকৈ পিছৰ অৱস্থাত বাবু পূজা নামেৰে অভিহিত হয়, অৰ্থাৎ চাহ বাগানত বিশেষকৈ কৰ্মৰত মানুহবিলাকক বাবু বুলি কোৱা হয়। আপোনালোকে দেখিছে ইতিমধ্যে এই পূজা ভাগ অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ খন্তেক পিছতেই
সেৱা অৰ্থাৎ আশীৰ্বাদ দিব পূজাৰীয়ে। তাৰ ভিতৰত ইতিমধ্যে গোটেই ৰাইজ সেই সেৱা ভাগ ল'বলৈ আগবাঢ়ি আছে। আহক। গতিকে ইতিমধ্যে আপোনালোকে গম পাইছে কিদৰে পূজাভাগ কোনটো সময়ত কেনেকৈ অনুষ্ঠিত হয়। ইয়াত বিশেষকৈ বৰ্তমান হাঁহ বলি দিয়া হয় আৰু লগতে হাঁহৰ লগতে পঠা ছাগলী ইয়াতে বলি দিয়া হয়। আপোনালোকে দেখিছে এইদৰে কিদৰে ভক্তসকলে যথেষ্ট সময় ধৰি তেওঁলোকৰ চাকি বন্তি আগবঢ়াই সেই সেৱা ভাগ ল'বলৈ আগ্ৰহেৰে বাট চাই আছে। এয়া বৌ এজনী গৈছিলে, আমাৰ ঘৰৰ ওচৰৰ বৌক লগ পাইছিলোঁ, বাইদেউহঁতক লগ পাইছিলোঁ। এয়া খন্তেক পিছতেই এয়া আৰম্ভ হ'ল সেই সেৱা ভাগ এতিয়া দিব। এটা কথা আচৰিত মানিবলগীয়া, যোন য'তেই আছে তাতেই তাৰ পৰাই সেৱা ভাগ ল'বলৈ মানুহবিলাক সাজু হৈ থাকে সম্পূৰ্ণ। এয়া দেখিছে তেওঁলোকৰ মন্দিৰৰ হালৰ তলত যিসকল আছে তেওঁলোক তাৰ পৰাই সেৱা ল'ব, আৰু যিসকল ওপৰত আছে তেওঁলোক ওপৰৰ পৰাই সেৱা ল'ব। আৰু ইতিমধ্যে সংকেত দিছে যে সেৱা আশীৰ্বাদ দিব পূজাৰীয়ে। গতিকে সকলো সাজু হৈ পৰিছে আৰু ময়ো সেৱা ভাগ ল'বলৈ সাজু হৈ আছোঁ। এই সেৱা ভাগ লৈ পাছৰখিনি আৰম্ভ কৰোঁ। এই পূজাস্থলীত আহি এটা কথা বিশেষকৈ মন কৰিলোঁ যে ঐক্যৰ মাজত অনৈক্য বুলি আমাৰ যিটো ভাৰতীয় তথা অসমৰ সংস্কৃতিত এটা বাক্য আছে, সেই বাক্যষাৰ সঁচা প্ৰতিপন্ন হোৱা দেখিবলৈ পালোঁ। কাৰণ ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক আহি এই পূজাস্থলীত সমাৱেশ কৰিছে তথা মা দেৱীৰ আশীৰ্বাদ তেওঁলোকে বিচাৰিছে। একচুৱেলি কেঁচাইখাতি গোসানী বুলি ক'লে আই তামেশ্বৰী বা মা তামেশ্বৰী পূজা হয় একচুৱেলি ক'বলৈ গ'লে, হয়তো বহুতে নাজানে। আপোনালোকে জানে তেন্তে কমেণ্ট বক্সত লিখিব। কেঁচাইখাতি গোসানী বুলি ক'লে একচুৱেলি মা তামেশ্বৰী দেৱীৰ পূজা অনুষ্ঠিত কৰা হয় ইয়াতে। এই পূজা ভাগত বিশেষকৈ ভক্তসকলে তেওঁলোকৰ মনৰ আশা পূৰণ কৰিবলৈ মতা আমৰলীয়া হাঁহ আৰু ছাগলী আগবঢ়াই আমি পূজাস্থলীত দেখিবলৈ পাইছোঁ। আৰু লগতে এতিয়া সময় হৈছে নিৰ্মালি লোৱাৰ। এয়া আমাৰ পেহী আৰু বাইদেউ নিৰ্মালি লোৱাৰ সময় হৈছে। নিৰ্মালি ময়ো ল'ম খন্তেক পিছতেই। এইটো বাবাটো ল'লে। আৰু নিৰ্মালি বুলি ক'লে একচুৱেলি এয়া পেহীয়ে মোক নিৰ্মালি দিছে। নিৰ্মালি বুলি ক'লে সেন্দুৰ আৰু আমাৰ গৰু বিহুত যে ব্যৱহাৰ কৰে এটা পাত আছে, এই পাতটো দেখিবলৈ পালোঁ। এই পাতটোক কি বুলি কয় একচুৱেলি পাতটোক আপোনালোকৰ আমাৰ দেখিবলৈ পাওঁ গৰু গা মনত পৰিলে সেন্দুৰ আৰু তুংলতি পাতেদি এই নিৰ্মালি ভাগ প্ৰস্তুত কৰা হয়। আৰু এই নিৰ্মালি ভাগ যথেষ্ট আগ্ৰহেৰে ভক্তসকলে ঘৰলৈ লৈ যায় আৰু যিসকল পৰিয়ালৰ সদস্য পূজাস্থলীলৈ অহা নাই তেওঁলোকক গৈ দিয়েগৈ। এই বিশ্বাসেই হৈছে এটা ধৰ্মৰ বা এটা জনগোষ্ঠীৰ কোনোবা দেৱ দেৱীৰ প্ৰতি থকা আস্থাৰ প্ৰতীক। ঠিক সেয়া দেখিবলৈ পোৱা যায়। আৰু মই বৰ্তমান ঘৰলৈ বুলি পূজাৰ নিৰ্মালি ল'বলৈ ৰৈ আছোঁ। আৰু বিশেষ মোৰ পৰিচালনা সমিতিৰ আমাৰ খুৰা এজন চিনাকি আছে, গতিকে ইমান টেনশ্যন নাই। তেওঁৰ কাৰণে অপেক্ষা কৰি আছোঁ আৰু তেওঁক লগ পালে নিৰ্মালি ভাগ পাম আৰু লৈ মেলি পূজাস্থলীৰ পৰা আমি ওলাই যাম। খুৰাক দেখিছোঁ, ইতিমধ্যে ভিতৰতো যথেষ্ট ভক্তৰ ভিৰ চলি আছে আৰু নিৰ্মালি ভাগৰ কাৰণে ৰৈ খুৰা দেখিলোঁ। অসমত ব্ৰিটিছ ৰাজত্ব আৰম্ভ হোৱাৰ আগৰ পৰা এই পূজাভাগ প্ৰচলিত আছে। যিহেতু 1950 চনৰ যিটো বৰভূমিকম্প হৈছিলে, এই বৰভূমিকম্পে এই পূজাভাগৰ পুৰণা মন্দিৰক যথেষ্ট ক্ষতি সাধন কৰিছিলে আৰু এজন বিশেষ লোকৰ তৎপৰতাত এই পূজাভাগ এটা স্থায়ী মন্দিৰ এটা এই স্থানতে প্ৰতিষ্ঠা কৰা হয়। লগতে মই আপোনালোকৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে কেঁচাইখাতি হালৰ মূল মন্দিৰৰ এটা ভিডিঅ', এটা শ্বট আপোনালোকৰ কাৰণে ৰাখিলোঁ। যিসকল ভক্ত এতিয়াও অহা নাই, আহিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে এই শ্বটটো ৰাখিলোঁ। আহক সকলোৱে আহি সেই বিশেষ পূজাৰ দিনটোত আহি এটা ভক্তিময় দিনটোত ডুব যাওঁ আমি সকলোৱে। আৰু ইতিমধ্যে পূজা প্ৰথম ভাগ সম্পন্ন হৈছে আৰু দ্বিতীয়তে মেইন পূজা ভাগ অৰ্থাৎ বলি প্ৰক্ৰিয়াটো এতিয়া আৰম্ভ হ'ব।
বলি আৰম্ভ হোৱাৰ আগতে ভিতৰৰ পৰা আমাক এটা সংকেত দিছে যে সকলোৱে বহি দিব লাগে। যিটো প্ৰথম বলিভাগ আৰম্ভ হ'ব দিনৰ প্ৰায় 11:30মান বাজিছে নেকি, তো সকলোৱে বহি দিছে। অৰ্থাৎ আই তামেশ্বৰীলৈ প্ৰথম ভাগ বলি আগবঢ়াইছে পূজাৰীয়ে। সকলো যিমান ভক্ত আছে ওচৰে পাঁজৰে সকলোবিলাক বহি দিছে, আপোনালোকে দেখিছে। তো এয়া হৈছে আমাৰ কেঁচাই খাতিশালৰ কাতি মাহৰ পূজা ভাগ। কাতি মাহৰ পূজাৰ পিছতেই ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰত, আঘোণ মাহৰ প্ৰথমটো দেওবাৰত বাবু পূজা ভাগ অনুষ্ঠিত হ'ব। এই বাবু পূজা ভাগ যিহেতু ক'ভিড পৰিস্থিতিৰ কাৰণে অনুষ্ঠিত হোৱা নাছিলে, গতিকে এইটো পূজাত যথেষ্ট সংখ্যক ভক্তৰ ভিৰ হ'ব বুলি পৰিচালনা সমিতিয়ে আশা কৰিছে। গতিকে অহা বাবু পূজাত পুনৰ এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো আমি সামৰণি মাৰিবলৈ লৈছোঁ। এয়া আপোনালোকে দেখিলে কেঁচাই খাতিশালৰ কাতি মাহৰ পূজা ভাগ কেনেকুৱা হৈছে নাজানো, হয়তো কোনোবাখিনিত ভুল ভ্ৰান্তি হ'ব পাৰে, কোনোবা এখিনিত হয়তো তথ্য গোটাওঁতে তথ্য দিওঁতে ভুল হ'বও পাৰে। গতিকে তাৰ কাৰণে সকলোৰে ওচৰত প্ৰথমে ক্ষমা বিচাৰিছোঁ। আৰু আমি আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। তেতিয়ালৈকে জয় আই অসম।